গুণাভিৰাম বৰুৱাৰ পৰিচয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত গুণাভিৰাম বৰুৱাৰ অৱদান তাৎপৰ্যপূৰ্ণ। ১৭৫৯ শকত এওঁ যোৰহাটত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ ৰণৰাম বৰুৱা আছিল গুৱাহাটীৰ বাসিন্দা। ৰণৰামৰ দ্বিতীয় পত্নীৰ গৰ্ভজাত সন্তান গুণাভিৰাম। সৰুকালত নিজ পিতৃক হেৰুৱাই আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্ত্বাৱধানতে গুণাভিৰাম বৰুৱাই গুৱাহাটী ইংৰাজী স্কুলত শিক্ষা আৰম্ভ কৰে। তাৰ পিছত তেওঁ কলিকতা প্ৰেচিডেন্সি কলেজত ভৰ্তি হয়গৈ। তাত ২ বছৰ শিক্ষা গ্ৰহণ কৰি তেওঁ আইন পঢ়ে। তেওঁৰ প্ৰথমা পত্নী আছিল ব্ৰজসুন্দৰী। তেওঁ প্ৰথমা পত্নীৰ অকাল বিয়োগ হোৱাত তেওঁ দ্বিতীয় বিবাহ কৰে। তেওঁৰ দ্বিতীয় পত্নী হ'ল পৰশু বৰুৱাৰ বিধৱা পত্নী বিষ্ণুপ্ৰিয়া। বিধৱা বিবাহ কৰাই তেওঁ সমাজত এক সাহসিকতাৰ পৰিচয় দিয়ে। ১৮৯০ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি কলিকতাত নিগাজীকৈ থাকিবলৈ লয়।